হে গাইজ, আজি আমি যাই আছোঁ খাৰুপেটীয়া মেলা চাব। চ' আপোনালোকে লগত থাকক, চাওক, বহুত এনজয় হয়, বহুতে গৈছিল। চ' আমিও আজি যাই আছোঁ, মই আৰু জিজু যাম লগত। চ' আপোনালোকে চাই থাকক, নতুন নতুন বস্তু দেখাবলৈ যত্ন কৰিম আপোনালোকক। আমি আহিছোঁ আজি খাৰুপেটীয়া মেলাত। চাওক আপোনালোকক কিমান দেখাব পাৰোঁ। মানে বহুত এনজয় কৰি আছে সিহঁতে, মানে সিহঁতৰ নিচিনা আনন্দ আৰু কোনেও যেন পোৱা নাই, তেনেকুৱা লাগি আছে। বহুত ভাল লাগে আৰু সৰু থাকোঁতে মানে এইবোৰত উঠাৰ মজাই বেলেগ, বহুত মানে বাস্তৱ যেন উঠি বহি আছে তেনেকুৱা অনুভৱ হয়। আৰু সৰু থকা অৱস্থাত মানে সেইবোৰেহে মজা লোৱাৰ বস্তু একমাত্ৰ। আৰু আছে ইয়াত বহুতো, ঠিক আছে চাওক, আপোনালোকক দেখাই আছোঁ। আৰু এটা দেখাই আছো ইয়াত, চাওক আপোনালোকে, ভাল লাগিছে না? মানে সৰু থাকোঁতে এইবোৰৰ মজাই বেলেগ, কিবা এটা যেন ভাল লাগে। এই যে বেবী এটা উঠিছে, সি মানে নিজকে কিবা এটা ফিল কৰি আছে, মানে একদম বাস্তৱত যেন চলাই আছে তেনেকুৱা এটা তাৰ ফিলিংছটো মানে তেনেকুৱা হৈ আছে। ই আৰু এজন উঠিছে, যাওঁ মানে প্ৰায় হেণ্ডেল ঘূৰাই আছে, মানে সিয়েই চব পৃথিৱীৰ। ইয়া চব উঠিছে ৩-৪জন মান। সিহঁতৰ কিন্তু বেলেগ অনুভৱ হৈ আছে। এইফালে কিন্তু তামাম গান চলি আছে। ভাল লাগিছে বহুত চাই, সিহঁতৰ ফূৰ্তি চালে মানে ডাঙৰবিলাকৰে কিবা এটা যেন মনত কিবা এটা ভাল লাগে। ভাল লাগিছে বহুত, মানুহ আছে বহুত। আৰু আকৌ নতুনকৈ আৰম্ভ কৰি আছে, চৰকি বুলি কওঁ, আমাৰ ভাষাত চৰকি বুলি কওঁ, আপোনালোকে বা কি কয় নাজানো। যিয়ে নহওক চিনিটো পাইছে। মই অলপ অলপকৈ ঘূৰাই দি আছোঁ, চাওক আপোনালোকে। পুৰা স্পষ্ট দেখা কৰাকৈ দিছোঁ, দিয়ক হৈছে। নাই, মানুহ এটাও নাই। ইয়াতকৈ অদ্ভুত বস্তু এটা দেখাইছোঁ, য'ত মানে বহুত বেছি ভয় লাগে, সেইটো দেখাম আপোনালোকক। এইয়া চাওক, সেইটোত মানে মই একবাৰ ক'ব গ'লে মুতিয়ে দিছিলোঁ পেণ্টত। এইটো মানে বহুত ডেঞ্জাৰ বস্তু হয়, বহুত ভয় লাগে আৰু ভালো লাগে। যিহঁতৰ মানে অভ্যাস আছে সিহঁতৰ ভাল লাগে।
আৰু যিহেতু মানে অভ্যাস নাই সিহঁতে কিন্তু বহুত ভয় কৰে। মোৰ কিন্তু এইবোৰত তাৰ বেছি অভ্যাস নাই, বহুত ভয় লাগে। তথাপিও মানে আপোনালোকক দেখাই আছোঁ, চাওক মনোৰঞ্জন লওক। জুম কৰি দেখাই আছোঁ। ইয়াতকৈ অদ্ভুত বস্তু আৰু এটা হ'ল এইটো শ্লিপিং কৰি ল'ৰা ছোৱালীবিলাকে আৰু বহুত এনজয় লাভ কৰে, মানে নিজকে বহুত ভাল লাগে আৰু বহুত ভাল লগা মুহূৰ্ত। বহুত মানে সৰু বাচ্চাহঁতে বেছি ভয় কৰে, অলপ ডাঙৰসকলে মানে ভাল পায় এইবোৰত বহি পিছলি তললৈ নামি শ্লিপিং ডাউন। ল'ৰা ছোৱালীক মনোৰঞ্জন দিবৰ কাৰণে বহুত বস্তুৱেই আহিছে ইয়াত। মই অলপকৈ আপোনালোকক যিখিনি পাৰোঁ দেখাব চেষ্টা কৰি আছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব, ক্ষমাৰ দৃষ্টিৰে চাব। চৰকাৰীটোত মানুহ কম আছে, মানুহ নাই বেছি। মানুহ নাই তথাপিও ঘূৰি আছে, যিয়ে নহওক ঘূৰি আছে যে সেইটোৱে যে আপোনালোকক দেখাব পাৰিছোঁ, সেইটোৱে মোৰো ভাল লাগি আছে। তাতে উঠিলে মোৰ বহুত ভয় লাগে, মানে 2-3বাৰ মান উঠিছিলোঁ, মোৰ বহুত ভয় লাগে। এণ্ড মানে ওপৰত উঠোঁতে মানে অলপ ভালে লাগে, তললৈ নামোঁতে যেন একদম গলত ডিঙিত ধৰি যেন মানে ধূলি পেলাই দি আছে মোক তলত, তেনেকুৱা লাগে মোৰ। এইটোতো আৰু ডেঞ্জাৰ বস্তু, বহুত ডেঞ্জাৰ বস্তু হয়, বহুত বেয়া লাগে। আৰু এতিয়া যিয়ে নহওক আপোনালোকক দেখালোঁ, ইমানখিনিয়ে আছে আৰু কিছুমান এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, হ'ব বাৰু মানুহ আহিলে। কিছুমান দোকান চোকান দেখাওঁ আপোনালোকক। এয়া আমাৰ জিজুৱে বহুত এনজয় কৰি আছে, চাই আছে। মীনা বজাৰ বুলি কওঁ যে, সচৰাচৰ মীনা বজাৰ বুলিয়ে কওঁ আমি, আপোনালোকে বা কি কয় নাজানো। সেইটো হ'লে মীনা বজাৰ। চাওক ইয়াত বহুতো দোকান আছে। এতিয়া আমিও কিবা ল'ম, নোলোৱা নহয়, যিহেতু আমাৰ মাইনাৰ আজি বাৰ্থডে, মানে মোৰ ভাগিনীজনীৰ আজি বাৰ্থডে। ইফালে অকল ফুলৰ দোকান। ময়ো ফুল ল'লোঁ হয়, যিহেতু গাৰ্লফ্ৰেণ্ডে নাই, কাক দিম আৰু ফুল লৈ। ইয়াত জিজু গৈছে ফটো মাৰিব কৈ আছে, মানে বহুত ভাল লাগিছে, পুৰা স্মাইল দিছে। কিন্তু যিহেতু গাৰ্লফ্ৰেণ্ড নাই, কাৰ কাৰণে ফুল ল'ম, তথাপিও মানে চেষ্টা কৰিম নিজৰ কাৰণে ল'বলৈ। যদি কোনোবা দিন হয় আৰু চেষ্টা কৰিম গাৰ্লফ্ৰেণ্ডক দিব আৰু। এতিয়াতো কোনো গাৰ্লফ্ৰেণ্ড নাই, তথাপি ইয়াৰ জিজুৱে কিবা দেখাই আছে, ভাল লাগিছে। ৱাও, ইয়া চাওক, আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ।